এক্সটেনশ্যন কৰা দৰমহা 3 মাহৰ মূৰত 4 মাহৰ মূৰত যেতিয়ালৈকে ৰেগুলাৰাইজ কৰিবলৈ সুযোগ সুবিধা নিদিব তেতিয়ালৈকে এই অনিয়মখিনি চলি থাকে উপায় নাই আপোনাৰ 2011 পৰা ৰিভাইজ হৈ 2021 ৰিভাইজ হৈ গ'ল আমাৰ 2011 সেইটো 250 পাৱাৰ আছে মানে বুজিছোঁ গতিকে তোমালোক পাৰ্ট টাইম গতিকে পাৰ্ট টাইম শিক্ষক দি পেলাই আমি মহাবিদ্যালয় এখন কেনেকৈ চলাম তোমাক ৰেগুলাৰ ৰিক্ৰুটমেণ্ট কৰিবলৈ দিলে সমস্যাটো সমাধান হয় বাকী তেওঁলোকৰ এইটো কিবা ৰিভাইজ কৰিব লাগে সেইটো ওৱান টাইম মেজাৰ কিবা এটা কৰি চাই দিবা কিন্তু এইটো সমাধান নহয় আৰু তোমালোকৰ এইটোত লাগি থাকিলে তোমালোকৰ কেৰিয়াৰ বৰবাদ হৈ যাব মই কৈ আছোঁ এতিয়া য'ত সুযোগ পোৱা নিয়মীয়া চাকৰি সোমাবলৈ চেষ্টা কৰা ইয়াত কিন্তু ভৱিষ্যত অন্ধকাৰ আৰু আপোনালোকক বাদ দি কলেজে আৰু বেলেগ ৰিক্ৰুটমেণ্ট কৰিছে নেকি কৰিব নিদিব কাৰণ আমাৰ কলেজবিলাকত প্ৰৱণতা আছে নিজে কলেজবিলাকে নিজে এপইণ্টমেণ্ট কিছুমান দি দিয়ে পিছত চৰকাৰে নিৰুপায় হৈ যায় আৰু সেই কৰ্মচাৰীজনৰ জীৱনটো ধ্বংস হয় যি নিয়োগ হয় সেইটো নিয়ম মতে হ'ব এতিয়া চৰকাৰে এটা সময়ত থাৰ্ড পাৰ্টিৰ আণ্ডাৰত যিখিনি দি থোৱা আছিলে সেইখিনি আমি কিবা এটা কনক্লুজন কৰিব লাগিব কিন্তু বাকী অনিয়মীয়া শিক্ষক মানে নন টিচিং ষ্টাফ এইটো নহ'ব